ও পেডেল মাৰি 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 ও ভণ্টি চাইকেল চলাই যাওঁ পদূলি এৰি গুড মৰ্নিং বন্ধুসকল বহুত দিনৰ মূৰত আজি ভ্লগ আৰম্ভ কৰিছোঁ বহুত দিন ভ্লগ দিব পৰা নাই মোৰ চেনেলত আজি ভ্লগ এটা আৰম্ভ কৰিছোঁ এই ভ্লগটোত বিশেষ একো নাই এনেই আৰু অলপ ফুৰিবলৈ ওলাই আহিছোঁ এটা সৰুকৈ কাম আছে অলপ পিছত কম সেইটো কি কাম আছে চাইকেল লৈ আজি আহিছোঁ এই চাওক আৰু মোৰ লগত পিছফালে আছে জনি ভাই সেইটো চাই থাকক ভিডিঅ'টো চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ চাৰিওফালে সেউজীয়া সেউজীয়া হৈ আছে কিমান ভাল লাগে এনেকুৱা ৰাতিপুৱা আপুনি শুই উঠি যেতিয়া চাইকেলখন লৈ ওলাই আহিব আৰু দেখা পাব এনেকুৱা সেউজীয়া পৰিৱেশ কি যে এটা মানে মজা চাওক চাৰিওফালে সেউজীয়া মাজত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মই বানু ভাই চাইকেল চলাই আছোঁ আপোনালোকেও ওলাই আহক আৰু পৰিৱেশ উপভোগ কৰক চাওক আমি চাইকেল মাৰি মাৰি আহি পালোঁ এখন বিখ্যাত জেগা ৰাজাপাৰা হ'ল হোটেলৰ কাৰণে বিখ্যাত এইখিনি অঞ্চলত যিমান টুৰিষ্ট আহে ইয়াতে হোটেলত সোমায় মেঘালয়ৰ পৰা অহা টুৰিষ্টবিলাক মেক্সিমাম চব ইয়াতে ভাত চাত খাবলৈ সোমায় এই চাওক হোটেল ইফালে কিমান হোটেল আছে কিন্তু এতিয়া কৰোণাৰ কাৰণে চব মানে বন্ধ হৈ গৈছে কৰোণা একদম চাৰখাৰ কৰি দিছে আমাৰ জীৱন সেইকাৰণে আপোনালোকক কওঁ আপোনালোকৰ যাতে জীৱন চাৰখাৰ নহয় সেইকাৰণে আপোনালোকে মাস্ক পিন্ধি থাকক চেনিটাইজাৰ ব্যৱহাৰ কৰক মোৰতো মাস্ক পিন্ধি থাকিও একবাৰ কৰোণা হৈ গ'ল কিমান ভয়ানক বস্তু কৰোণা ইফালে মৰিচিকা হোটেল বিখ্যাত হোটেল এইফালে প্ৰিয়া ৰেষ্টুৰেণ্ট এইখন এখন চাহৰ ৰেষ্টুৰেণ্ট ধুনীয়া চাহ বনায় আপোনালোকে যদি আহে ইয়াত সোমাব প্ৰিয়া ৰেষ্টুৰেণ্ট সেইফালে এখন আছে ইয়াৰে বৈনী বুলি ক'ব পৰা যায় প্ৰিয়াৰে ধুনীয়া চাই থাকক আহি এই ৰাজাপাৰা হনুমান মন্দিৰে পাই গ'লোঁ ইয়াৰ পৰা আগত নাযাওঁ আৰু এনেই অলপ ফুৰিব আহিছোঁ আৰু কিবা এটা মানে আমাৰ ফাংফুং বুলি এটা গ্ৰুপ আছে ন তাতে ভিডিঅ' আহে তাৰ কাৰণে আমাৰ কিছুমান ক্লিপৰ প্ৰয়োজন এই ইয়াতে পাম সেই ক্লিপবিলাক সেই ক্লিপৰ কাৰণে আহিছোঁ আজি একচুৱেলি চাই লওক ধুনীয়া এটা পৰিৱেশ কিন্তু মন্দিৰ বন্ধ আছে কৰোণাৰ কাৰণে ধুনীয়া এইফালে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পিছফালে ধুনীয়া শাল বাৰী আছে শাল গছ এইবিলাক ধুনীয়া এবাৰ জনি ভাইক চাইকেল চলাব দিছোঁ প্ৰভু ইমান দৰে মই এতিয়া চাইকেলত উঠিলোঁ সাপৰ নিচিনা লেৰফেৰ কৰে চাওক গাড়ী অলপ চলি আছে চাওক ভিডিঅ' এটা বনাবৰ কাৰণে কিমান কষ্ট ভিডিঅ'টো চাগে 7-8 মিনিটৰ হ'ব কিন্তু এই আমাৰ কেমেৰামেনে ক'ত জংঘলত নামি কেমেৰা কৰি আছে ভিডিঅ' বনাই আছে আশা কৰোঁ আপোনালোকে আমাৰ ফাংফুঙৰ ভিডিঅ'বিলাক চাব মই লিংকটো বাৰু ইয়াতে ডিছক্ৰিপশ্যনত দি দিম ভিডিঅ'বিলাক চাব আমাৰ
দাদা চাইকেল কিমান দিনৰ মূৰত চলাইছে জনী ভাই 3 মাহ মান হ'ল চলোৱা 3 মাহ 3 মাহ চাইকেল চলোৱাই নাই নাই সেইকাৰণে সাপন চিনা লেৰ ফেৰ কৰে অলপ প্ৰব্লেম হৈছে চলোৱাত একো নাই আহি যাব চলাই থাকিলেই হ'ল নহয় পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাওঁ পদূলি এৰি 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 ভণ্টি তোমালৈ চাওঁ পদূলি মূৰতে গৈ তোমালৈ চাওঁ মাতিলে মই ভিতৰলৈ সোমাই যাওঁ পদূলি এৰি 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 ভণ্টি তোমালৈ চাওঁ আমাৰ ভিডিঅ' ক্লিপ লোৱা খতম হৈ গ'ল আজি তো ইয়াৰ পিছত আৰু এটা আজি মোৰ এটা কাম আছে অলপ দেখাই আছোঁ চাই থাকক আপোনালোককো দেখাওঁ কি কাম আছে এই ছাগলকেইটা চাওক ৰাস্তাত কি ধুনীয়া লাইন শাৰী পাতি যাই আছে চাওক ইমান ধুনীয়া ডিচিপ্লিনত যাই আছে আমি একচুৱেলি ইহঁতৰ পৰা কিবা এটা শিকিব লাগে ডিচিপ্লিন বোলা বস্তুটো জীৱ জন্তুৰ পৰা আমি শিকিব লাগে তো কামটো হ'ল এইটো এই গাহৰি পোৱালিকেইটাক চাব আহিছোঁ অলপ আমাৰে হয় দানা চানা দি আছে অলপ চাফা কৰিম বুলি ভাবিছিলোঁ কাৰেণ্টটো নাই চাগে চাওক সিহঁতক এনেকৈ সদায় চাফা কৰিব লাগে মানে থকা ঘৰটো উপায়তো নাই চাফাটো কৰিবই লাগিব লেতেৰা কৰিতো ৰাখি থ'ব নোৱাৰোঁ কিবা এটা পাবৰ কাৰণে কষ্টটো আৰু কৰিবই লাগিব তো ভিডিঅ'টো চাই থাকক ইহঁতক অলপ ঠাণ্ডা পানী দি গা ধুৱাই দি আছোঁ গৰমত ইহঁতৰ অলপ ভাল লাগিব ঠাণ্ডা পানী দি গা ধুৱাব পালে ফাইনেলি গাহৰি খোৱাৰ চাফা কৰা হৈ গ'ল এতিয়া গাহৰি খোৱাৰ চাফা তাফা কৰি ঘৰমুৱা হ'বলৈ ওলাইছোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে কি আৰু ফাং ফুঙৰ ভিডিঅ'টো চাব মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দিম আকৌ এবাৰ ক'লোঁ বেয়া নাপাব তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ নে কি নেক্সট ভিডিঅ'ত লগ পাম বাই বাই